Hi guys, welcome to my MD Hindan. আজি আমি গৈ আছোঁ মানে হায়দৰাবাদৰ পাৰ্কত জালবিহাৰ বুলি কয়। তাত মানে যাম। এতিয়া মোৰ চুলিকেইটা দীঘল দীঘল হৈ গৈছে, মানে কাটিব লাগিব না, কাটিংটো কৰিব লাগিব। আমাৰ লগত গৈ আছে আমাৰ ব্ৰ হয় দুজন, ইয়াতো চিনি পাব, আমাৰ গাঁৱৰ মানুহে চিনি পাব। সেইজন হৈছে বেলেগ জেগাত। এতিয়া আমি চুলি কাটিব গৈ আছোঁ, আপোনালোকক দেখুৱাই লওঁ চেলুনটো। ফাৰ্ষ্টত আহিয়ে আমি ডাইৰেক্ট এইটো চোৱা কি মস্ত ডিজাইন ৰাখিছে ইয়াত। টেটু কৰিব পাৰে, মানে টেটু কৰিব পাৰে চাগে, টেটু খুলি মানে। এয়া ফাইনেলি আহি পাই গৈছোঁ ওপৰত, এয়া চেলুন। চব কাটিং কৰিছোঁ মই, মানে কেনেকুৱা কাটিং কৰিছোঁ মই নিজে নাজানো। আমি চুলি কাটি লৈ ল'লোঁ। এয়া চাওক মোৰ কাটিংটো কেনেকুৱা হৈছে, আপোনালোকে ভিডিঅ'টো কৈ দিব। কাটিলোঁ মানে কি কম, ভালকৈ কাটিং কৰিব নোৱাৰে ইয়াত। মানে যেনেকুৱা ফটো লগাইছে না, চাওক না, এনেকুৱা টেটু কৰিব পাৰে, এনেকুৱা ফটো দেখুৱাব পাৰে, এনেকুৱা ফটো এনেকুৱা কাটিং এনেই লগাইছে, মানে এইটো ফটো আৰ্ট একো ভাল লগা নাই। চাওক না কি এনেকুৱা কাটিং কৰে। আৰু এজনে কাটি আছে মানে এতিয়া বৰ্তমান। আহি পাই গ'লোঁ জালবিহাৰ, আপোনালোকে চাই লওক ভিডিঅ'টো। এয়া চাওক না জালবিহাৰ আহি পাই গৈছোঁ। এয়া আমাৰ মানে সেয়া আমি গৈ আছোঁ আপোনালোকে চাই থাকক। এই চব লোক গৈ আছে, মানে এইকেইটা চাওক না, এই আনচাৰ বাই হয়, এয়া এজন এয়া আলম, এইটো চাৰমিনাৰ যোৱা মানুহ ল'ৰাটো, এই যে কৈছিলে চাহ কাৰাইপ কৰি দিব এনেকুৱা কোৱা ল'ৰাটো, সেইটোৱে হ'ল আমি আছোঁ ক'ব নোৱাৰা ল'ৰাটো। ছাবস্ক্ৰাইব ক'ব নোৱাৰা ল'ৰাটো না। এয়া আমি এতিয়া যাম টিকেট কৰিবলৈ। টিকেট ল'ম, ইয়াত দেখুৱাই দিয়ে। টিকেট ল'বলৈ গৈ আছোঁ। সুধিছিলোঁ ইয়াত, মানে কৈছে তিনি ফুটৰ তলত হ'লে 250 টকা, আৰু 3 ফুটৰ ওপৰত হ'লে 350 টকা। এতিয়া আমিতো চব ডাঙৰ মানুহ কৈ দি আছে, ডাঙৰ চবেই, সেইকাৰণে মানে এতিয়া আমাৰ 350 কৰি লগাই দিছে। এতিয়া আমি 350 হ'লে 5 জনা 17 और ऑनलाइन हिंदी तेलुगु हिंदी आपको कपड़ा लॉकर जो अंदर लेंगे वहाँ से ऑनलाइन पेमेंट नहीं देगा, ओनली कैश, लिक्विड कैश। अगर चाहे तो यहाँ पे ऑनलाइन पेमेंट कर सकते हैं, तो ओके हैंड कैश अंदर फ्री कैश है ना, राइट। थैंक यू। এয়া আমি 5টা টিকেট লৈ ল'লোঁ। এয়া 5জন মানুহ আছোঁ আমি, 5টা টিকেট লৈছোঁ, মানে 350 টকাকৈ লৈছোঁ। এতিয়া আমি ভিতৰৰ ফালে সোমাই যাওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আমি ভিতৰত সোমাই আছোঁ, চাওক টিকেট। এয়া আমি গৈয়ে আছোঁ, চাই থাকক না, সেয়ে সোমাইছোঁ। আমাৰ চেক কৰি আছে। हमारा 5 आदमी है, 5। उधर दे दो। हो गया। এতিয়া আমি ফাইনেলি আহি প্ৰৱেশ কৰি ল'লোঁ। এয়া চাওক না, হাতত লগাই দিছে, হাতত ডাইৰেক্ট হাতত লগাই দিছে। এয়া আমাৰকেইটা আহি আছে। ঐ আহিছিলোঁ আমি, বৰষুণ নাই। এতিয়া চাওক না, আমি ভিতৰলৈ সোমাওঁতে বৰষুণ আহি পাই গৈছে। নিশ্চয় মই কওঁ, এইটোৱে ভগৱানৰ কি লীলা খেলা। চাওক আমি আহি সোমাইছিলোঁ, মানে বৰষুণ নাই, একেবাৰে বৰষুণ নাই, পূৰা ৰ'দ দি আছিল। এতিয়া মানে হঠাৎ মাৰি বৰষুণ আহি গৈছে আমি ভিতৰত সোমোৱাৰ কাৰণে। নাজানো যে কি হ'ব, এতিয়া ঘা ধুব পাৰিম নে নোৱাৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। মই আপোনালোকক ফাৰ্ষ্টত ঘূৰি ঘূৰি চব দেখুৱাই ল'ম, তাৰপিছত চব মানে পাই যাব। হওক, সেয়া আমি গৈ আছোঁ। কি মোবাইল সোমাব, ইয়াৰ ভিতৰত থাকে কাপোৰ চাপোৰ চেঞ্জ কৰিবলৈ দিয়ে। এই তাত কৈ দিছে ডাইৰেক্ট আমাক যে ভিতৰত আহিলে অনলাইন পে'মেণ্ট নহ'ব। নাজানো কিয় কৈছে, তাত পে'মেণ্ট কৰিব লাগে, অনলাইন পে'মেণ্ট কৰিলে, আৰু ইয়াত হেণ্ড কেছ দিব লাগে। এতিয়া আমি চাওঁ কি অনলাইন পে'মেণ্ট হয় নে নহয়, চেক কৰিম আমি। ব'ল আহা। এয়া মোৰ মোবাইল মানে এটা লগাৰ ভিতৰত সোমাই লৈছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো, অলপ মজা পাব, একদম নিশ্চয় মজা পাব। এয়া চাওক না, ক'ৰ পৰা মানুহ আহে। সি তাত উঠিম আৰু ইফালে আহি ইয়াতে নামিম। এয়া চাওক কেনেকুৱা খেলি আছে মানুহে, এই পানী কি মজা পানী। এয়াই হ'ল জালবিহাৰ পাৰ্ক। এয়া পানীত পৰি আছে।
ইয়াৰ লকাৰ ল'বলৈ গৈ আছোঁ আমি লৈ ল'লোঁ এয়া চাওক কাপোৰ চেঞ্জ কৰি লৈছোঁ এয়া কাপোৰ চেঞ্জ কৰি লৈছোঁ চাওক না নাহিব মোৰ বডি চডি নাই দেই একেবাৰে মানে কিনোৱা মানুহ এয়া আমি কাপোৰ চেঞ্জ কৰি আমি ফাৰ্ষ্টত বিছমিল্লা কৰিম এইটো দি এই আকৌ চাওক না তাৰ পৰা ইয়াত নামিম ৱাও মজা ফাইনেলি আহি গৈছোঁ আমি চাওক না সাগৰ আছে পিছফালে আমাৰ এয়া আমি ওপৰৰ পৰা চাই লওক এতিয়া আমি ইয়াৰ পৰা যাম এই তললৈ মোৰ বম ভয় লাগি আছে এয়া চাওক কেনেকুৱা যাম মই মানে ভয় লাগি আছে সেয়া তাত যাম তাৰপিছত আপোনালোকক দেখুৱাই দিম তাত গৈ পেলাই চাওক তাত মানুহ গৈ আছে ইয়াৰ পৰা ইয়াৰে ঘূৰি 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 এনেকুৱা যায় আৰে কেনেকুৱা লাগিছে সঁচা কথাটো ক'বা কি কম মানে একেবাৰে ক'বলৈ ভাষা নাই বোলে এনেকুৱা মজা লাগিছে এয়া আপোনাৰ দেখুৱাবলৈ সক্ষম হৈছোঁ মানে দুটা চৰিলোঁ আমি দুটা মানে গৈছোঁ এতিয়া যাম পানী ডাংছত আপোনালোকক পানী ডাংছটো দেখুৱাই লওঁ এয়া গৈ আছোঁ মানে আমি পানী ডাংছত পানী ডাংছ গৈ আছোঁ চাই থাকক ভিডিঅ'টো অঁ পানী ডাংছ नो वो साइड में जाओ Yes, Sasha, France. Mano. এতিয়া মানে বেলেগ এটা কৰিম এতিয়া এতিয়া বেলেগ এটা মাৰিম মানে চব টেষ্টিং কৰিম আহিছোঁ যদি পইচাটো ওচৰটো উঠাব লাগিব 350 কথা 350 টকাৰ কথা আছে বাইদেউ পাছ হৈ যাওঁ গৈ আছোঁ জলদি যাও আনচাৰ ভাই উঠি যোৱা তুমি আগত যোৱা আৰু পিছত যোৱা য'তে যোৱা আগত যোৱা হা কিয় কিবা আছে নেকি তাত ভয় লাগে নেকি ভয় লাগিছে নেকি হৈ গ'ল বাছ বহা বাছ বঢ়িয়া এয়া গৈ আছো কি লাগিছে ক'ত আহিছে মজা 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 এ নৰকে কিয় বে ৰখি যা ভয় লাগে ৰে আৰু জীৱনতো নুঠো ভগৱান এয়া ঘূৰি পেলাই চব চাই ল'লোঁ এতিয়া আমি যাবলৈ লৈছোঁ মানে ৰুমলৈ যামগৈ এতিয়া ওপৰৰ পৰা চাই লওক না কেনেকুৱা লাগে এয়া লাষ্ট মেচ দিছে এবাৰ চাই লওক কিমান মজা লাগে বহুত ধুনীয়া জেগা এতিয়া ৰ'দ উঠিছে আমি ওপৰৰ পৰা আহি গৈছোঁ কাপোৰ চাপোৰ চেঞ্জ কৰি পেলাই আহি গ'লোঁ মানে আৰু নানাময় সেইকাৰণে এতিয়া বৰষুণ নাই এতিয়া ৰ'দ মানে ভগৱানৰ কি কওঁ ভিতৰত বৰষুণ 10 মিনিটৰ ভিতৰত পূৰা ৰ'দ উঠিছে এতিয়া ৰ'দত থাকিব পৰা নাই এনেকুৱা বৰষুণ ৰ'দ দি আছে এই চব সৰু পোৱালিকেইটাৰ ইয়াতে ৰাখিছে খেলাৰ জেগাকেইটা ইয়াতে ৰাখিছে সৰু পোৱালিকেইটাৰ ইয়াত ডাঙৰ মানুহৰ এলাউড নাই লেডিজৰ হয় আৰু তাত মানে ডাঙৰ মানুহৰ এই তাতো উঠিছোঁ ইয়াতে উঠিছোঁ মানে চব সেইটা ঘূৰি চালোঁ লাষ্ট মেচ এইকেইটা ফটো শ্বুটিং চলি আছে আমি এতিয়া ফাইনেলি বাহিৰলৈ ওলাবলৈ লৈছোঁ এয়া বাই বুলি কৈ দিব লাগিব বাই জালবিহাৰ বাই এতিয়া আৰু বাহিৰলৈ ভিডিঅ' এয়া হ'ল মানে জালবিহাৰৰ যিকেইটা আছিল এয়াই লাষ্ট আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি ফেচবুকত চাই তেতিয়াহ'লে মানে ফ'ল' কৰি দিব আৰু ইউটিউবত চালে মানে বেল আইকনটো দবাই দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব কি হয় না আপোনালোকে যদি ছাপোৰ্ট কৰি থাকে তেতিয়াহ'লে না আগফালে বাঢ়ি যাব পাৰিম আৰু ভাল ভিডিঅ' দিব পাৰিম
আপোনালোকে যদি ভালকৈ যদি ছাপোৰ্ট নকৰে তেতিয়াহ'লে কেনেকুৱা ভিডিঅ' বনাম আপোনালোকৰ ছাপোৰ্ট লাগিব না সেইকাৰণে লাষ্ট ভিডিঅ' আপোনালোকে চাই থাকক বাই বাই